দিনৰ পৰা প্ৰতিবাদ কৰি আছোঁ, কিন্তু আজি পৰ্যন্ত এই চৰকাৰখনে আমাৰ প্ৰতিবাদক কোনো দৃষ্টিগোচৰ দিয়া নাই। 2015 চনত সমাজ কল্যাণ সঞ্চালক প্ৰমোদ চন্দ্ৰ কলিতা ডাঙৰীয়া ছাৰে এটা অসম চৰকাৰলৈ প্ৰপ'জেল দিছিলে যে কৰ্মীৰ দৰমহা 15,000 হ'ব লাগে আৰু সহায়িকা 10,000 হ'ব লাগে, কিন্তু আজি তাৰিখলৈকে সেই প্ৰপ'জেল হৈয়ে থাকিলে এই চৰকাৰখনে গৃহীত নকৰিলে। তাৰোপৰি এতিয়া আকৌ এটা প্ৰপ'জেল দিছে যে অংগনবাড়ী কৰ্মীক 12,000 আৰু 10,000 হ'ব লাগে, কিন্তু দুখৰ কথা প্ৰপ'জেল দিছেহে দিছে সঞ্চালক মহোদয়, কিন্তু চৰকাৰে আজিলৈকে প্ৰপ'জেল গৃহীত কৰা নাইকিয়া। আজি চাওক বাহিৰৰ ৰাজ্যত কেনেধৰণে অংগনবাড়ী কৰ্মী সহায়িকাক তেওঁলোকৰ ন্যায্য দাবী পূৰণ কৰিছে, কিন্তু এই চৰকাৰে ইমান প্ৰতিবাদ কৰিছোঁ আজি তাৰিখলৈকে যেতিয়ালৈকে বিজেপি গভৰ্ণমেণ্ট আহিলে অংগনবাড়ী কৰ্মী সহায়িকাক টকা 1,000 বৃদ্ধি কৰিব পৰা নাই। ইয়াতকৈ দুখৰ কথা আছেনে? আজি অৰুণোদয় দিছে 1250 টকা পাকঘৰত সোমাই থকা মহিলাগৰাকী। এগৰাকী অংগনবাড়ীয়ে ঘৰে ঘৰে গৈ বিয়লৰ কাম কৰা, LRCৰ কাম কৰা, পলিঅ'ৰ কাম কৰা, তাৰোপৰিও বিভিন্ন ধৰণৰ চাৰিওটা দিশত আয়ুষ্মান কাৰ্ড বনোৱাকে আদি কৰি PMMVY ইত্যাদিকে আদি কৰি কিমান কাম কৰিব লাগে এখন ঘৰ সংসাৰ এৰি পেলাই, তাতে কিমান মূল্য বৃদ্ধি হৈছে আপোনালোকে চাওক। গতিকে এই চৰকাৰক আমি এটা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, তেওঁলোকে অংগনবাড়ী দুখ বেদনাখিনি উপলব্ধি কৰক আৰু যি প্ৰপ'জেল আছে সেইটো গৃহীত কৰক। ধন্যবাদ। কোনো কৰ্মী সহায়িকাক ক্ষান্ত নাথাকে, আমাক আৰু যিটো ডাল কৃষি শিশুসকলৰ বাবে যোগান হৈছে সেই ডাল কৃষি যাতে আমাৰ শিশুসকলৰ ভোগ কৰিবলৈ নিদিয়ে তাৰ যিহেতু আজি বিধানসভাৰ অন্তিম দিন আজি যদি আমাক এই আশা যদি নিৰাশা কৰে আমি আৰু বেলেগ ধৰণৰ ব্যৱস্থা জনকী আন্দোলনৰ ব্যৱস্থা লোৱা আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। যদিহে কমেও আমাক 500 টকা দিন হাজিৰা আমি দিব লাগে চৰকাৰক, আমি বেলেগ মানুহক দিব লাগে 400-500 টকা হাজিৰা। গতিকে আমাক চৰকাৰে আমাক দিছে মাত্ৰ 200 টকা, সহায়িকাসকলক দিছে মাত্ৰ 100 টকা হাজিৰা। গতিকে আমাৰ পৰিয়াল কেনেকৈ চলিব সেই কথা চৰকাৰে নিশ্চয় বুজিব লাগে। তেখেতসকলৰ যিটো পৰিবাৰ আছে তেখেতসকলে এটা লিপষ্টিকৰ ডাঙৰ আমাৰ পত্নীসকলে নপঢ়ে 6,000 তেখেতসকলৰ হয়তো 10,000 টকা লিপষ্টিকৰ কচমেটিকৰ যিখিনি বস্তু তেখেতসকলে গতিকে সেই আমাৰ দামটো দিলেও আমি আমাৰ পৰিয়াল সংসাৰ চলিবলৈ কমচে কম আমাৰ আমি পুষ্টিহীনতাত আমি তাৰ বাদে আমি এতিয়া 100টা আমি কৰ্ম কৰিবলগীয়া হৈছে। গতিকে চৰকাৰে এই দাবী আমাৰ মানিবই লাগিব। আজি অসম অংগনবাড়ী কৰ্মী সহায়িকা সকলোৱে গোট খাইছে স্বচ্ছলত। চাক গৈ আছো, এতিয়ালৈকে শেষ হোৱাই নাই।
কি